নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোৱে ভালে আছেনে? আশা কৰোঁ সকলোৱে ভাল, মোৰো ভাল। এফালে ওলাইছোঁ মা ঘৰত যাম বুলি। কেনেকুৱা লাগিছে ক'বচোন দেই। মানে মা ঘৰত গৈ অহা এমাহ হৈছেহে, সেইবাবে নাযাওঁ ভাবিছিলোঁ। বিশেষ এটা কামৰ বাবে যাব লগা হ'ল। ছোৱালীহঁত নাযায়, পৰীক্ষা চলি আছে যিহেতুকে। আজি যাম আৰু কাইলৈ গুচি আহিম। মানুহজনো থাকিব ঘৰতে। ওলাই মেলি ৰেডি হৈছোঁ আৰু ইফালে আহি আছোঁ। টমটম ভাড়া কৰি আহিছিলোঁ, যিহেতুকে চিলিণ্ডাৰ আনিছিলোঁ। চিলিণ্ডাৰ অনাৰ বাবে টমটম ভাড়া কৰি আহিব লগা হ'ল। মানুহজন আহিলে বাৰু বাইকতে আহোঁ দুজনে। এইফালে আহি আছোঁ। ইমান বেছি বতাহ আমাৰ ফালে, ফাগুনৰ পচুৱা বলিছে পূৰা। আপোনালোকৰ ফালে বতৰ কেনেকুৱা ক'বচোন। ইফালে আহি আছোঁ। এইবিলাক গাড়ী আহি আছে চাওকচোন পাছৰফালে। ইফালে ঘৰ সিফালে এইটো ভতিজা খেলি আছে। ভাঙা চিঙা ঘৰ দেই, কোনেও নাহাঁহিব। এইফালে ভঁৰাল আছে, এইফালে গোঁসাই ঘৰ আৰু এইবিলাক তুলসী গছ চাওকচোন, ইমান ধুনীয়া হৈ আছে তুলসীখিনি। এইফালে খৰি কাটি থৈ দিছে দেউতাই, আৰু এইফালে ভাই বোৱাৰীয়ে কিবা কিবি কৰি আছে এইফালে আকৌ আজি আমাৰ পুখুৰী সিঁচিব। এইফালে দেউতা, খুৰা, ভাইটি, ভতিজা গোটেইকেইটা আছে। মেচিন ফিটিং কৰি আছে পুখুৰী সিঁচিবৰ বাবে। এইটো পুখুৰী পাইপ চাইপ চব ফিটিং কৰি লৈছে আৰু সিঁচিবই এতিয়া পুখুৰী ফিটিং কৰি হ'লেই। এইটো মোৰ খুৰা হয়, এইটো ভাইটি হয় মোৰ, এইটো ভতিজা পালে। আৰু ইয়াত দেউতা পথাৰ পানীত গা ধুই আছে। আমাৰ পথাৰত এনেকৈ গা ধুৱে আমাৰ ইফালে বাৰু। ইফালে এইটো লকেট গৈ আছে চাওকচোন। যদি ভিডিঅ'টো চাই ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট কৰিব দেই।